হোষ্টেলীয়া জীৱনৰ কথাই বেলেগ নহয়নে? কিমান কি যে স্মৃতি। কেতিয়াবা কিছুমান কথা ভাবোঁতে বিভোৰ হৈ যাওঁ দেখোন। স্মৃতিৰ ভাতবোৰ লুটিয়ালে নষ্টালজি হৈ যাওঁ। মোৰ মৰমৰ ভনী ধীৰামণিৰ কথাবোৰে মোক আজি নষ্টালজিক কৰি তুলিলে। তাই মোৰ ডায়েৰীৰ পৃষ্ঠাত কি লিখিছিল শুনিবচোন। মোৰ মৰমৰ জিয়া বা, এপিনে শীতৰ সেমেকা ক্ষণ, আনপিনে নতুন বছৰটিক আদৰিবৰ মন। কিন্তু জিয়া বা, আপোনাৰ ডায়েৰীৰ পৃষ্ঠাত কি লিখিম ভাবিয়ে পোৱা নাই দেখোন। মোৰ কণমানি অন্তৰৰ মৰমৰ অনুভূতিবোৰ আপোনালৈ আশীষ হিচাপে যাচিলোঁ। সঁচাই হোষ্টেলৰ প্ৰথম দিনটোৰ কথা মোৰ সদায় মনত থাকিব জিয়া বা। সেই দিনটোতে মই অনুভৱ কৰি উঠিছিলোঁ আপোনাৰ মৰম, প্ৰেৰণা আৰু উৎসাহবোৰক। জীৱনৰ প্ৰতিটো ক্ষণতে আপোনাৰ দৰে বা এজনীৰ খুব প্ৰয়োজন। সেয়া মোক ভগৱানে আজি মিলাই দিলে নহয়নে জিয়া বা? জিয়া বা, দুখৰ মুহূৰ্তত আপুনি যে উৎসাহ দিয়ে, মই বহু কিবা কিবি বিচাৰি পাওঁ তাত। আপোনাৰ দৰে বা এজনী পাই মই গৌৰৱ অনুভৱ কৰোঁ। আপোনাৰ মুখৰ হাঁহি, মৰম, প্ৰেৰণা, উৎসাহবোৰ মোৰ হৃদয়ৰ পৃষ্ঠাত লিখা থাকিব জীৱনৰ অন্তিম মুহূৰ্তলৈ। মোৰ নিজৰ বা বুলিবলৈ কোনো নাই, সেয়ে বাৰ অনুভৱ খুব কৰিছিলোঁ। আৰু আজি হোষ্টেলত মই মোৰ সেই বাজনীক বিচাৰি পালোঁ। মই খুব লাকি নহয়নে জিয়া বা? মোৰ আপোনাক দিবলৈ একোৱে নাই, তথাপিও মই সদায় ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাই যাম যে আপোনাৰ সকলোবোৰ সপোন যাতে পূৰণ হয়। আৰু এয়াই মোৰ আশা। শেষত আপোনাক এটি